ভিডিঅ'টো কটন ইউনিভাৰ্চিটিৰ জেনেৰেল ফেচাৰ্ছৰ দিনাৰ দেই। আজি কটনৰ চোতালখন একেবাৰে উদুলি মুদুলি হৈ পৰিছে দেখিছেনে? এইফালে আকৌ ফেচাৰ্ছখিনিৰ কাৰণে ফটোশ্বুটৰো ব্যৱস্থা কৰিছে। কেবিয়াৰৰ ভিতৰত কি চলি আছে চাই আহোঁ বলক। অৱশেষত ইমান টাইম ৰখাৰ পাছত আহি পালে জুবিন দা। বাপৰে বিশ্বাসে হোৱা নাই জুবিন দা যে আগত আছে। আৰু এইফালে আমাৰ আহি পালে পবিন দা। তাৰ পাছত আৰু বহুত কিবা কিবি প্ৰগ্ৰেম হ'ল, কিন্তু দেৰি হোৱাৰ বাবে মই গুচি আহিলোঁ।